নমস্কাৰ Assam GK ৰাজ চেনেললৈ স্বাগতম জনাইছো আজি প্ৰথম প্ৰশ্নটো হৈছে বিলাতত পঢ়িবলৈ যোৱা প্ৰথম অসমীয়া কোন আছিল এই অপচনসমূহ দিয়া আছে আনন্দৰাম বৰুৱা যতীন্দ্ৰনাথ দুৱৰা আনন্দৰাম ঢেকিয়াল ফুকন আৰু বিষ্ণুৰাম মেধি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ আনন্দৰাম ঢেকিয়াল ফুকন 2 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল এই অপচনসমূহ দিয়া আছে বিষ্ণুৰাম মেধি দেৱকান্ত বৰুৱা ফকৰুদ্দিন আলী আহমেদ প্ৰভাত চন্দ্ৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ ফকৰুদ্দিন আলী আহমেদ 3 নম্বৰ প্ৰশ্ন ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া পৰিচালক কোন আছিল ইয়াৰ অপচনসমূহ দিয়া আছে ডক্টৰ কমলা বৰুৱা দীপাংকৰ ভট্টাচাৰ্য গণেশ ফুকন যতীন্দ্ৰ লহকৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ গণেশ ফুকন 4 নম্বৰ প্ৰশ্ন ঘূৰণীয়া মেজমেলৰ অসমীয়া প্ৰতিনিধি কোন আছিল এই অপচনসমূহ দিয়া আছে চন্দ্ৰধৰ বৰুৱা অভিজিত বৰুৱা ৰাঘৱ চন্দ্ৰ ডেকা সুৰেন্দ্ৰনাথ ৰায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক চন্দ্ৰধৰ বৰুৱা 5 নম্বৰ প্ৰশ্ন কোনখন ৰাষ্ট্ৰীয় উদ্যানত একমাত্ৰ বনৰীয়া ঘোঁৰা পোৱা যায় অপচনসমূহ দিয়া আছে কাজিৰঙা ওৰাং নামেৰি ডিব্ৰু-চৈখোৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ ডিব্ৰু-চৈখোৱাত 6 নম্বৰ প্ৰশ্ন পানীদিহিং অভয়াৰণ্যখন কোন জিলাত অৱস্থিত ইয়াৰ অপচনসমূহ দিয়া আছে ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া আৰু শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ খ শিৱসাগৰ 7 নম্বৰ প্ৰশ্ন প্ৰথম অসম ৰত্ন কোনে পাইছিল অপচনসমূহ দিয়া আছে ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ ডক্টৰ ভূপেন হাজৰিকা যতীন্দ্ৰনাথ দুৱৰা আৰু মিত্ৰদেৱ মহন্ত ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা 8 নম্বৰ প্ৰশ্ন মাউণ্ট এভাৰেষ্ট আৰোহণকাৰী প্ৰথম অসমীয়া কোন আছিল ইয়াৰ অপচনসমূহ দিয়া আছে ৰাঘৱ চন্দ্ৰ ডেকা আকাশদ্বীপ ডেকা তৰুণ শইকীয়া আৰু বিদ্যাধৰ গগৈ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ তৰুণ শইকীয়া 9 নম্বৰ প্ৰশ্ন অসমৰ আটাইতকৈ ডাঙৰ বিমানবন্দৰটোৰ নাম কি এই অপচনসমূহ দিয়া আছে হালনিবাৰী ৰূপসী বৰঝাৰ গুৱাহাটী মোহনবাৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ বৰঝাৰ গুৱাহাটী 10 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া চুটি গল্পৰ ৰচক বা জনক কোন এই অপচনসমূহ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আত্মাৰাম শৰ্মা যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ক লক্ষ্মীনাথ বেজবৰুৱা 11 নম্বৰ প্ৰশ্ন প্ৰিয়তমাৰ চিঠি কবিতাৰ কবি কোন অপচনসমূহ দিয়া আছে হেমচন্দ্ৰ গোস্বামী যতীন্দ্ৰনাথ দুৱৰা আত্মাৰাম বৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক হেমচন্দ্ৰ গোস্বামী 12 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ইয়াৰ অপচনসমূহ দিয়া আছে হেমকোষ বহল ব্যাকৰণ আসাম বুৰঞ্জী আৰু মৃত্যুঞ্জয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ আসাম বুৰঞ্জী 13 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন এই অপচনসমূহ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আত্মাৰাম বৰুৱা আৰু যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ খ যতীন্দ্ৰনাথ দুৱৰা 14 নম্বৰ প্ৰশ্ন ভাঙনি কোঁৱৰ বুলি কাক জনা যায় ইয়াৰ অপচনসমূহ দিয়া আছে আনন্দৰাম আগৰৱালা যতীন্দ্ৰনাথ দুৱৰা ৰঘুনাথ চৌধুৰী কনক বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ক আনন্দৰাম আগৰৱালা 15 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া বাৰ্তা আলোচনীখনৰ নাম কি এই অপচনসমূহ দিয়া আছে প্ৰতিদিন দৈনিক অসম অৰুণোদয় আৰু জনমভূমি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ গ অৰুণোদয় যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটা লাইক কৰি দিব লগতে আগলৈ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ